ঘৰৰ পৰা ওলালোঁ। আজি এটা নতুন দিন আৰু নতুন ব্লগ। দৰ্জাখন খুলি লওঁ, দৰ্জাখন বন্ধ কৰিব লাগিব, নহ'লে গৰু সোমাই কেনে গোটেই বস্তুবিলাক খায়। দৰ্জাখন বন্ধ কৰিলোঁ, চেষ্টা কৰোঁ যাব লাগিব। ঘৰৰ পৰা ওলালোঁ, ৰাস্তাটো বেয়া হৈছে। আমাৰ ৰাস্তাটো গোটেই পানী জমা হৈছে। এতিয়া ইয়াতে মাছ দিব পৰা হৈছে। মাছ 1 কেজিমান আনি কেনে ইয়াতে জীয়াই দিব লাগিব। মই এতিয়া চালৈ গৈ আছোঁ। আজি কঠীয়া তুলি আছে, চালৈ গৈ আছোঁ। আজি ভুই ৰুব আৰু 2 দিন লাগিব, আৰু 2 দিন ৰুলে হাল উঠিব, আৰু 2 দিন সময় যোৱাৰ পিছত আৰু হাল চাল উঠিব। আৰু এতিয়া প্ৰায় মানুহৰ ৰোৱা শেষেই হৈছে। কিছুমানে ৰোৱা নাই, তেনেকুৱা ৰোৱা হোৱা নাই কিছুমানৰ। এইবিলাক কঠীয়া সিহঁতে তোলা নাই। আচ্ছা, আৰু দবিলাকত ৰুবতো পৰা নাই, পানী বহুত আছে। আজি বতৰটো ডাৱৰীয়া, বৰষুণ দিব চাগে। আৰু সেই মাটিডৰাতে সেইদিনাখন ভুই ৰুইছিলোঁ। পানী আছে যথেষ্টখিনি, হ'লেও কঠীয়াখিনি অকণমান ওলাই আছে দ ঠাইখিনিত। আৰু 2 দিন লাগিব, আৰু 2 দিন হ'লে ৰোৱা হ'ব। আৰু আজি বতৰটো তেনেকুৱা, ৰ'দ নাই বাৰু, হ'লেও আন্ধাৰ এনেকৈ কৰি আছে। বৰষুণ দিয়াৰ আগমুহূৰ্তত যেনেকৈ কৰে সেনেকুৱা কৰি আছে। দাদাই কঠীয়া আনি আছে। কি হ'ল, খোৱা হ'লে কিজানি ঘৰত আহিল। বৰষুণ অকণমান দিয়ে। মই চাহ লৈ আহিছিলোঁ। স্পেচিয়েল ৰুটি আৰু কঁঠাল। কাষখন একেবাৰে খোলা হৈ আছে। এতিয়া ৰাতিপুৱা 5টামান বজা যেন হৈ আছে। একেবাৰে আন্ধাৰ, চাৰিওপিনে আন্ধাৰ হৈ আছে। চাহ খুৱাই কেনে আহিলোঁ তাৰ পৰা, চাহ খোৱা হৈ গ'ল। এতিয়া যাওঁ ঘৰলৈ, তাৰপিছত আকৌ যাব লাগিব। ৰাস্তাটো সেইটো পাৰে, তাতে আজি ভুই ৰুব। তাতে ৰাণী আহিছে, কিজানি সম্ভৱ। আকৌ চাব যাব লাগিব। আকৌ সিহঁতলৈ চাহ জলপান এনেকৈ নিব লাগিব। তাত কেইজন বা আহিছে সেইটো চাব লাগিব। আজিৰ ভিডিঅ'টো ইমান দীঘল নকৰোঁ, এটা সৰু ব্লগ দিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।